এক জঘন্য ঘটনা। 12 বছৰীয়া কিশোৰী কামনাৰ বলি হল নৰপিশাচৰ হাতত। ধুবুৰী জিলাৰ আগমনী থানাৰ পাৱৰচৰাত সংঘটিত হৈছে এক বৰ্বৰ ঘটনা। সোমবাৰে সন্ধিয়া ঘৰৰ কাষতে বহা বজাৰৰ পৰা কিশোৰীগৰাকী আহি থাকোতে কোনো নথকাৰ সুযোগ লৈ লম্পট লুট ফৰালিয়ে। কিশোৰীগৰাকীক বলপূৰ্বকভাৱে উঠাই নিয়ে নিজ গোহালি ঘৰলৈ। তাতে ধৰ্ষণ কৰি পলায়ন কৰে নৰপিশাচৰূপী লুট ফৰালিয়ে। কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে। বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। গোলকগঞ্জৰ পৰা প্ৰদীপ কুমাৰ সেনৰ ৰিপৰ্ট, অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।